টেঙা তোমাৰ টেঙাহে নেকি ইয়াৰ প্ৰথম কৃষ্ণ জেণ্টলমেন বয়জ এণ্ড গাৰ্লছ পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল পৰাণ সিংহা ব্লগছলৈ। আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। তো আজি আমি গৈ আছোঁ নগাঁও আৰু মৰিগাঁও জিলাৰ সমীপতে থকা আই বসুন্ধৰী থানলৈ। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান পাইছোঁহি আৰু গেটখন পাইছোঁহি, এফালে যাব লাগিব, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। বাইক চাইক পাৰ্কিং কৰি আহিলোঁ। এতিয়া বৰ্তমান হৰিচৰণ আৰু মই খোজকাঢ়ি গৈ আছোঁ আৰু মন্দিৰ দৰ্শন কৰোঁ, থান দৰ্শন কৰোঁ, তাৰপিছত আৰু আপোনালোকক দেখাই আছোঁ ভিউটো নে কি। আজি শেষ দিন কিন্তু ন, আজি শেষ দিন, ভাল লাগিব চাগে, ভাল লাগিব। আহিছোঁ আৰু কি হয়, বাইক থৈ আহিছোঁ অলপ আগত। বৰ্তমান মন্দিৰত প্ৰৱেশ কৰিলোঁ। এতিয়া বৰ্তমান ধূপকাঠি অলপ জ্বলাই সেৱাটো অৰ্পণ কৰোঁ আৰু বৰ্তমান বসুন্ধৰী থানত আছোঁ। ভালে লাগিছে। এই বসুন্ধৰী থানত প্ৰতি বছৰে আপোনাৰ ভীমিকাদশীৰ দিনা প্ৰতি বছৰে ভীমিকাদশীৰ দিনা ইয়াতে আপোনাৰ মানে মেলা লাগে আৰু ভীমিকাদশী উদযাপন কৰা হয়। আৰু সেই আৰু ভাল লাগিছে। এদিনো অহা নাই, যদিও মৰিগাঁও আৰু নগাঁও জিলাৰ একদম সমীপতে। ইয়াতে প্ৰায় 2-3 দিনীয়াকৈ মেলা আয়োজন কৰা হয়, নহয় জানো? ভাল লাগিছে আহি। আমি প্ৰথমবাৰ কাৰণে আহিছোঁ যদিও মানে পৰিৱেশটো ভাল পাইছোঁ। বৰ্তমান ইয়াতে নাম প্ৰসংগ হৈয়ে আছে। আজি শেষৰটো দিন আৰু গতিকে শেষৰটো দিন হ'লেও যে দৰ্শন কৰিবলৈ সুবিধাকণ লাভ কৰিছোঁ, সেইকাৰণে নিজকে সৌভাগ্যশালী বুলি ভাবোঁ, নে কি কোৱা? ঠিকে আছে। আৰু লাষ্ট দিন অহাৰ কাৰণে আজি মানুহৰ সমাগমটো কমিছে যদি মানে ভাল লাগিছে আৰু প্ৰথমবাৰ কাৰণে আহি ভাল লাগিছে। এই মন্দিৰৰ বিষয়ে বহুতৰ মুখত শুনি থাকোঁ, বহুত মানে ভাল মন্দিৰ বুলি, কিন্তু মানে কি হয়, ইয়াৰ বিষয়ে আমাৰ ওচৰতে আছে যদিও ভালকৈ নাজানো, সেইকাৰণে আপোনালোকে আমাক দুখ নধৰিব। প্ৰথম আহিছোঁ আজি, পূজাৰীৰ পৰা পাৰিলে আপোনালোকক ইয়াৰ বিষয়ে জনাবৰ কাৰণে চেষ্টা কৰিম। আমাৰ থানলৈ আহি পেলাই বৰ্তমান আপোনালোকে দেখিয়ে আছে, থানত আহি বৰ্তমান পাইছোঁ, ভাগ জনালোঁ। এতিয়া আমাৰ দেউ আছে, দেউৰ পৰা অলপমান মন্দিৰটোৰ আৰু থানখনৰ বিষয়ে কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম। দেউ, আপুনি জনাব পাৰিব নেকি যে এই থানখনৰ এই পৰ্বটো যে আপোনালোকে আয়োজন কৰে বছৰেকীয়া হিচাপে, সেইটো বিষয়ে আপুনি মানে অলপমান জনালে আমাৰ দৰ্শকসকলে ভাল পাব। কাৰণ আদিমত্ৰ ৰজাৰ দিনৰ পৰা ধৰি তেৰাসমৰ সুদীৰ্ঘ আৰু এই পৰৱটো তথা পূজাটো মানে সেই ঋষিমুনি সকলোৱে মানে তেৰাসমৰ এই মন্দিৰত আজিৰ দিনটোত মানে প্ৰজ্বলন কৰি গৈছে। আৰু তাৰ পাছত আইমত্ৰ ৰজাৰ পুত্ৰ জলাল তেখেতে ৰহাত ৰাজধানী পাতিলে। সেই আইমত্ৰ ৰজাৰ দিনৰ পৰাই ধৰি বৰ্তমানলৈকে
আমাৰ তেৰাসমৰ ওচৰত এই পৰ্বটো আপোনাৰ ভূমিকাদশী উপলক্ষে পতা হয় নেকি? আপুনি জনাব নেকি দৰ্শকসকলক যে ভূমিকাদশী এই পৰ্বটো আচলতে হয় কি? ভৈমী একাদশীৰ মিনিংটো হ'ল মাতৃ পৃথিৱী। ভীম একাদশী সচৰাচৰ ভীম একাদশী বুলি ক'লে মানে ভীমে পালন কৰিছিলে সেই ভৈমী একাদশী, আৰু ভূমি একাদশী হ'ল এই যে ভূমিত পূজা। ভূমি একাদশী কোনোবা মানুহে কোৱা মতে ভূমি একাদশীটো নকয়, ভীম একাদশীটো কৈ দিয়ে। মানে অৰিজিনেলি ভূমি এটা একাদশী আছে, সেই ভূমি একাদশীখন পালন কৰিছিল ভীমে। পঞ্চপাণ্ডৱৰ যে ভীম তেওঁহে এই একাদশীটো পালন কৰিছিল। এই একাদশীটো পালন কৰা আমাৰ এই তিথিটো যেনিবা আমাৰ এই অঞ্চলৰ ৰাইজে আগৰ পৰাই চলি আছিল, ধৰক পৰম্পৰা চলি আছে। সেই হিচাপত আমিও পাই আছোঁ। এতিয়া আমিও সেই ভূমি একাদশী দিনাই মেলাখন ইয়াত উদ্বোধন হয়। ভীম একাদশী বুলি কয় নে একচুৱেলি ভূমি একাদশী? ভূমি একাদশী তেওঁলোকে ফলো পাইছে, আৰু সেই মৰ্মে আমি তিনিদিনীয়া কাৰ্যসূচী কৰিছোঁ। এই মন্দিৰভাগৰ এয়া হ'ল শিৱস্থান। শিৱস্থানত বহুতো ভক্তে আমাক প্ৰশ্ন কৰে যে শিৱৰটো সুৰ আমি দেখা নাই। এই সুৰ থকাৰ কাৰণ এটাই হ'ল শিৱৰ যিজন পুত্ৰ গণেশ দেৱতাটোৰ সুৰ নাছিলে। তেওঁৰ কিবা চক্ৰত যেতিয়া তেওঁৰ মুণ্ড নোহোৱা হৈছে, তেতিয়া কৈছিলে যে তেওঁৰ মুণ্ড হাতীৰ মুণ্ড লগাই দিয়া হ'ল। তেতিয়া পাৰ্বতী অসন্তুষ্ট হৈছিলে যে এইটো জন্তু হয়, জন্তুৰ সুৰটো লগাই দিয়াটো দেৱতাৰ কোনো মৰ্যাদা নাথাকে। তেতিয়া শিৱই কৈছিলে তুমি চাবা নেকি মই কোন হ'ল? তেতিয়া তেখেতে এটা অৱতাৰ দেখুৱালে, এই অৱতাৰটো সুৰ থকা দেখুৱাই দিলে, মানে যে মোৰো সুৰ আছে, মোৰো মুণ্ড আছে তেনেকুৱা। তেতিয়া পাৰ্বতী মানে আসস্ত হ'ল, হয় কিন্তু মই এইটো বিশ্বাস কৰিছোঁ। আৰু সেই গতিকে আমি পুৰোহিত আৰু পৰিচালনা কমিটিৰ সদস্যসকলৰ লগত লগ লৈ কিছু কথা জানিলোঁ। গতিকে এইটো কথাও গম পালোঁ যে আচলতে এইটো এটা ভূমি একাদশীহে। এই ভূমি একাদশীটো ভীমে পালন কৰিছিল, গতিকে ইয়াক ভীম একাদশী বুলিও প্ৰচলিত মানে আৰু। গতিকে আহক আমি আগত ওপৰত আৰু এটা মন্দিৰ আছে, মন্দিৰটো চাওঁ। আহি থাকক, ভিডিঅ'টো চাই থাকক শেষলৈকে। গতিকে মন্দিৰ চাই আহিলোঁ, মন্দিৰ চাই হ'ল আৰু গোটেই থানখন আমি দৰ্শন কৰিলোঁ ধুনীয়াকৈ। খুবেই ভাল লাগিল, বিৰাটেই আজি মোৰ জীৱনত এটা মনত ৰাখিবলগীয়া দিন, কাৰণ ইয়াতে বহুত নজনা কথাও জানিলোঁ আমি। আৰু থানৰ পৰিৱেশটো খুবেই ধুনীয়া। এইফালে ওপৰলৈ গ'লে আপোনালোকে আৰু কিছুমান পাহাৰ পাব, পাহাৰত গৈ পেলাই আপোনালোকে ফটোগ্ৰাফী কৰিব পাৰে, আৰু সেইফালেও অলপ যাব পাৰে আৰু পাহাৰ আছে এনেকৈ সৰু, অলপ সৰুকৈ ট্ৰেকিঙো কৰিব পাৰে। ট্ৰেকিং বুলি ক'লে ভুল হ'ব ঠিক। গতিকে পাহাৰলৈ গৈ আপোনালোকে তাতো ফটোগ্ৰাফী কৰিব পাৰে। In my veins, I've been driving this train. Years in this lane, there's no stopping this flame. Cause I came to the game and I changed it to play how I like, rearranged it to my own domain. Yeah, I got what it takes, made lots of mistakes, taking shots, skipping breaks, feeling lost, feeling great, popping off, singing straight, never stopped, never changed. All the squad here to play and I've got something to say. আৰু আহিলোঁ, গোটেইখিনি দৰ্শন কৰিলোঁ, খুবেই ভাল লাগিল। ৰাতিকে মেলা হৈ আছে, মেলা অকণমান চাম, আপোনালোকক মেলা দেখাম, আৰু তাৰপিছত আৰু ঘৰমুৱা হ'ম আৰু। তো আহক মেলা চাওঁগৈ। গৈ ভাইটি, পুচকা কেনেকৈ? তো গাইজ আমি মন্দিৰ দৰ্শন কৰি আহিলোঁ বৰ্তমান থানখন, আৰু এতিয়া আহি মেলাত সোমাইছোঁ আৰু আমি ফুচকা খাইছোঁ। মেলাত আহি যদি ফুচকাই নাখাওঁ কি হ'ব? ভাইটি দিয়া, আৰু দিয়া। মজা মস্ত। পৰাণ সিংহা ব্লগ চাবা। কেনেকুৱা হৰিচন কেনেকুৱা? তামাম টেঙা থান দৰ্শন কৰি আহি বৰ্তমান মেলা চাই আছোঁ। আপোনালোকৰ মোৰ লগত মেলাৰ ভিউ চাওক, আহক। Ice in my veins, I've been driving this train. Years in this lane, there's no stopping this flame. Cause I came to the game and I changed it to play how I like, rearranged it to my own domain. Yeah, I got what it takes, made lots of mistakes, taking shots, skipping breaks, feeling lost, feeling great, popping off, singing straight, never stopped, never changed. All the squad here to play and I've got something to say, yeah. I work hard each and every day,
I get lost in the words I say. I don't push pause, no I push play.